गुड मर्निंग आमी राजगीर जाबले ओलाइছো नालंदा यूनिवर्सिटी एया ओलाइছো जाबले दे सम्पूर्ण भिडिओ ब्लॉग दिम সকলোৱে চাব সকলোকে নমস্কাৰ জনাইছো মই আন এটা ভিডিঅ'লৈ আজি আমি যাম বিহাৰৰ ৰাজগীৰত থকা নালন্দা ইউনিভাৰ্চিটি শান্তিস্তূপা টেম্পল আৰু জল মন্দিৰ এনেকৈ কৰি বহুত কেইটা বৰ সুন্দৰ সুন্দৰ ঠাই চাবলৈ যাবলৈ ওলাইছো আপোনালোককো সম্পূৰ্ণ ভিডিঅ' দিম সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ' চাব বহুত ধুনীয়া ধুনীয়া ঠাই এয়া আমি গোটেইখিনি আমি অসমীয়া দুটা পৰিয়াল আছো ইয়াত দুইটা পৰিয়াল আজি চাবলৈ যাবলৈ ওলাইছো এয়া ওলাই আহিছো আৰু সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব এয়া আমি পাহাৰৰ মাজে মাজে আহি আছো পাহাৰবোৰ স্পষ্টকৈ দেখা পোৱা নাই গোটেই কুঁৱলী হৈ আছে ৰাতিপুৱা টাইমত যেহেতু 9টা 9:30 মান বাজিছে এয়া পাহাৰৰ মাজে মাজে আহি আছো খুব ধুনীয়া জায়গা এয়া আহি আছো আমি এয়া আমি কাশ্মীৰ আহিলো এইখন পাহাৰ ইয়াত গোটে বৰফ আৰু একো দেখা গোটেই নাই ঠাইবোৰ পাহাৰেই পাহাৰ গোটেই কুঁৱলী একোৱে দেখা পোৱা নাই সেইকাৰণে দেহাই কাশ্মীৰ আহিছো বুলি কৈছে ধেমালিকে সবে ভিডিঅ' কৰাত লাগি আছে আৰু সব ব্যস্ত চাৰিওফালে শিলৰ পাহাৰ তাৰ মাজতে আমি গোটে অকণমান ৰৈ বৰফ ফটো সবে ভিডিঅ' একো এনেকৈ দেখা তুলি নাই ল'লোঁ আৰু খুব ধুনীয়া ভিউ ৰাজগীৰ আহি আছো এয়া ৰাস্তাতে ৰৈ ফটো তুলিছোঁ খুব ধুনীয়া ভিউ এইপিনে আছে শিলৰ পাহাৰ শিলৰ পাহাৰ এই আমাৰ হিয়াক চাওকচোন জাৰ্ণি কৰিবলৈ পেলাই তাইক আৰু একো নালাগে খুব ভাল পায় এয়া গান শুনি শুনি আহি আছোঁ গান থকাৰ কাৰণে মিউট কৰি দিছোঁ ভইচ অভাৰ কৰিছোঁ এয়া ধুনীয়া দৃশ্য উপভোগ কৰি কৰি আমি আহি আছোঁ আমি চাহ খাই লৈছোঁ দেই হিয়ায়ো খাই লৈছে লাল চাহ বিস্কুটে সৈতে চাহ বনাই আনিছিলোঁ ঘৰৰ পৰা খাই লৈছোঁ ঘৰৰ পৰা অনা আদা দিয়া চাহকণ খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আমি আহি পাই গ'লোহি শান্তিস্তূপা টেম্পললৈ যাবলৈ আমি ৰ'পৱেত যাম এতিয়া তাকে ব'লক চাওঁ ৰ'পৱেত আমি ফাৰ্ষ্ট টাইম উঠিম এবাৰ আগতে নাই উঠা এয়া ৰ'পৱেত উঠিবলৈ গৈ আছোঁ অকণমান চিৰিয়া উঠি যাব লাগিব এয়া কটন কেণ্ডি খোৱাত ব্যস্ত এয়া হ'ল পিহুৱে খাই আছে তেনে হিয়ায়ে খাই আছে এয়া আমি ওপৰলৈ চিৰিয়া গৈ আছোঁ এয়া আগত পাপাক গৈছে আৰু দেহাই হিয়াক লৈ গৈছে আমি আৰু ৰ'পৱেত আহি আছোঁ প্ৰথমবাৰ উঠিছোঁ ৰ'পৱেত উঠি এতিয়া শান্তিস্তূপা টেম্পল চাবলৈ যাম সকলোকে দেখাই আছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব এয়া আমি উঠি আহি আছোঁ খুব ভাল লাগিছে বহুত সুন্দৰ দৃশ্য সেয়া চাওকচোন আমি আহি পাই গ'লোহি শান্তিস্তূপা টেম্পল ৰ'পৱেদি আহি পাই গ'লোহি এয়া এতিয়া চিৰিয়েদি অলপ ওপৰলৈ উঠি যাব লাগিব এয়া আহি আছে মন্দিৰ দৰ্শন কৰিবলৈ ইমান ধুনীয়া ঠাই ফপনি ধৰি গৈছে উঠি আহোঁতে চিৰি উঠি আহোঁতে এইপিনৰ পৰা উঠি আহিছোঁ এয়া পাহাৰৰ ওপৰত আছে মন্দিৰ এয়া উঠি আহিছোঁ আমি পাহাৰৰ ওপৰত এয়া চাওকচোন ভিউ খুব ধুনীয়া
কেমেৰাত স্পষ্টকৈ নাই অহা। ইয়াৰ গৌতম বুদ্ধ ইয়াত তপস্যা কৰিছিলে। এয়া আমি শান্তিস্তূপা টেম্পল দৰ্শন কৰি আহি আছোঁ। ৰূপৈ দি আকৌ এতিয়া ঘূৰি যাম। এয়া ৰূপৈ আহিছে আৰু উঠিম। সকলোবোৰ ভিডিঅ' কৰি থৈছোঁ যাতে আগলৈও যাব পাৰোঁ ধুনীয়া সময়বোৰ। এয়া উঠিলোঁ, আমি উঠি বহি ল'লোঁ। গোটেইকেইজন একেটাতে সোমাই বহি লৈছোঁ, একেটাতে আহিছোঁ। সকলোৱে ফটো ভিডিঅ' কৰাত ব্যস্ত। পাই গ'লোহি পাৱাপুৰি জল মন্দিৰ। এই ভিউজটো চাওকচোন। এয়া পাৱাপুৰি জল মন্দিৰ হয়। পাৱাপুৰি মন্দিৰ জল মন্দিৰ হয়, বিহাৰৰ ৰাজগিৰিত আছে। এয়া খুব ধুনীয়া ভিউ, খুব ধুনীয়া। এয়া পিহুৱে ৰিলচ বনাই আছে। এয়া হিয়া আৰু বেলেগ একো নালাগে, অকল বাবুল ফুলোৱা লাগে। এয়া আমাৰ দেহাই ফটো চটো মাৰি ভাল নাপায়, মুখখন ফুলাই আছে। খুব ধুনীয়া। জল মন্দিৰ দৰ্শন কৰি বাহিৰলৈ ওলাই আহিলোঁ। ভিতৰভাগ নেদেখালোঁ কাৰণ মোবাইল এলাও নাই, দেখুৱাবলৈ নিদিয়ে। সেইকাৰণে বাহিৰখনকে আপোনালোকক দেখুৱালোঁ। বাহিৰত এয়া ওলাই আহি কুঁহিয়াৰ ৰস এগিলাচ খাই ল'লোঁ। খাই লৈ খুন্দনা এটা ল'লোঁ, নহৰু আদা খুন্দা। খুব ধুনীয়া ধুনীয়া খুন্দনা দেখিলোঁ, এটা লৈ ল'লোঁ। এইয়া বাহিৰৰ পৰিৱেশটো চাওকচোন। নালন্দা বিশ্ববিদ্যালয় পাই গ'লোহি। ভিডিঅ' কৰি আছে লগতে এখন আহিছোঁ নালন্দা বিশ্ববিদ্যালয় পাই গ'লোহি। নালন্দা বিশ্ববিদ্যালয় হিউৱেন চাঙৰ ৰুমটো আপোনাক দেখাম আহক। এয়া নালন্দা বিশ্ববিদ্যালয়ৰ ভিতৰৰ ভাগ। এয়া ভিতৰৰ ভাগ আমি চাব আহিছোঁ। এইবোৰ ভিতৰৰ ভাগ হয়, ষ্টুডেণ্ট আছিল আগতে এইবোৰ। এয়া নালন্দা বিশ্ববিদ্যালয়। এয়া আমাৰ উভতনি যাত্ৰা। সকলোখিনি জেগা ধুনীয়াকৈ চাই মেলি আকৌ আমি এয়া উভতিলোঁ। 3-4টামানে বাজিলেগৈ। তাৰপিছতে আমি আইচক্ৰীম ল'লোঁ। হিয়াই আইচক্ৰীম খাওঁ বুলি চিঞৰ বাখৰ কৰিলে। আইচক্ৰীম ল'লোঁ দুইজনীয়ে 2টা। বাকী হিৰু আৰু পিহু দুইজনী মাক জীয়েক শুলে, ভাগৰ লাগিলে। আমি সেই আইচক্ৰীম খাই আহি আছোঁ।
গোটেই জাৰ্ণিটোত গান শুনি শুনিয়ে গৈ আছোঁ। গান থকাৰ কাৰণে মই মিউট কৰি দিলোঁ কাৰণ কপিৰাইট লাগিব যে। এয়া আবেলি 5টামান বজাৰ দৃশ্য চাওকচোন, ইমান ধুনীয়া পাহাৰ। আমি নামি ফটো দুকপিমান তুলি ল'লোঁ। খুব ধুনীয়া লাগিছে চাওকচোন। বিহুগীত শুনি শুনি এটা দীঘলীয়া যাত্ৰা কৰাৰ মজাই বেলেগ নহয়নে বাৰু। এয়া বিহু গান শুনি শুনি সুন্দৰ দৃশ্য উপভোগ কৰি কৰি আমি ঘৰলৈ বুলি আহি আছোঁ। এয়া আমাৰ উভতনি যাত্ৰা। নালন্দা ইউনিভাৰ্চিটি, জল মন্দিৰ, শান্তিস্তূপা টেম্পল সকলোখিনি চাই মেলি আমি এয়া উভতিছোঁ ঘৰলৈ বুলি। এয়া চাওকচোন কি ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া লাগিছে। মই ভিডিঅ'টোতে সামৰি থ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।